নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ। আজি লৈ আনিছোঁ এটা শুদ্ধ চুজিৰ কেক। যিসকলে ময়দা খাব নিবিচাৰে তেওঁলোকৰ কাৰণে এইটো কেক বহুতেই ভাল হ'ব। লগতে এই কেকটো আমি স্কুলৰ টিফিনতো দিব পাৰিম আৰু আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাব। মইনো কেনেদৰে বনাইছোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু তাৰ বাবে লৈছোঁ মই এটা বাতি আৰু ইয়াত মোৰ ওচৰত যিহেতু মেজাৰমেণ্ট কাপ নাই লোৱা মই আৰু সেইকাৰণে মই কাপৰ জোখাৰে দেখুৱাইছোঁ। আৰু এই কাপটোৰ জোখেৰে মই 1 কাপ জোখৰ চেনি লৈছোঁ। আৰু এতিয়া ইয়াত লৈছোঁ মই 1 কাপ জোখৰ গাখীৰ আৰু এই গাখীৰখিনি মই পূৰা গৰম কৰি লৈছোঁ আৰু এই চেনিখিনিৰ ওপৰত দি দিম যাতে চেনিখিনি কোমলি যায়। চেনি গুড়ি কৰি ল'লেও হ'ল, কিন্তু মই এনেকৈ কৰিছোঁ আৰু খুব কম সময়ত হ'বৰ কাৰণে। আৰু এতিয়া মই ইয়াক ভালদৰে ফেটিম যাতে গাখীৰ আৰু চেনিখিনি ভালদৰে মিলি যায়। আৰু এতিয়া লৈছোঁ এই কাপটোৰ জোখেৰে 1 কাপ চুজি, মিহি চুজি। আৰু এই চুজিটো মই একেলগে দি দিয়া নাই আৰু কম কমকৈ দি পেলাই মিলাই আছোঁ। আৰু এনেকৈ মিলাই পেলাই মই লৰাই থাকিম। গোটেইখিনি মিলাই দিলে ঘনত্বটো ধৰিবলৈ অকণমান অসুবিধা হয় আৰু এনেকৈ কম কমকৈ দি দিম। আৰু যদি ইয়াত গাখীৰ দৰকাৰ হয় তেতিয়া আমি ইয়াত গাখীৰ এড কৰিম। যিহেতু মিশ্ৰণটো খুব টান নিচিনা লাগি আছে সেইকাৰণে মই ইয়াত আৰু অকণমান গাখীৰ মিলাই দিছোঁ কম কমকৈ। আৰু এনেকৈ মিলাই পেলাই যে ধুনীয়া এটা পেষ্ট হৈ যায় তাৰ কাৰণে মই ঘুটি দিছোঁ। আৰু এয়া মোৰ গোলা হৈ গৈছে আৰু অলপ সময়ৰ কাৰণে মোটামুটি 10 মিনিটমানৰ কাৰণে মই ঢাকি থৈছোঁ যাতে ভিতৰৰ পৰা চুজিখিনি কোমলি ফুলি যায়। আৰু এটা বাতি লৈছোঁ, ইয়াত মই ৰিফাইন তেল দি পেলাই ঘঁহি ল'ম গোটেই বাতিটোত। আৰু এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, যদিহে মোৰ আজি ভিডিঅ'টো আপোনালোকে ভাল পায় তেন্তে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ সকলোখিনি নটিফিকেশ্যন আপোনালোকে সহজতে পাই যায়। আৰু এয়া চাওক মই ময়দাৰে ডাষ্টিং কৰি দিছোঁ। এনেকৈ ময়দা দি পেলাই হেৰি কৰি দিলে আচলতে লাগি নাথাকে আৰু এয়া ইহঁতে সুবিধা হয়। যদিহে ময়দা দিবলৈ আপোনালোকে অসুবিধা পায় তেতিয়াহ'লে বাটাৰ পেপাৰো দিব পাৰি, তেতিয়াও কোনো অসুবিধা নহয়। আৰু আমাৰ ৰেডি হৈ গৈছে বাতিটো। আৰু এয়া চুজিখিনি চাওক চুজিখন খুব ধুনীয়া এটা মিশ্ৰণ হৈছে। আৰু এতিয়া আমি ইয়াত মিলাইছোঁ অকণমান ভেনিলা এচেঞ্চ ফ্লেভাৰৰ কাৰণে যাতে ধুনীয়া এটা গোন্ধ আহে। যদি আমাৰ হাতত ভেনিলা এচেঞ্চ নাথাকে আমি ইলাচি কেইটামান ফালি পেলাইও দিব পাৰোঁ, কোনো কথা নাই। মোৰ ওচৰত এইটো আছে কাৰণে মই দিছোঁ, যদি নাথাকে আপোনালোকে ইলাচিও মিলাব পাৰে। ভেনিলা এচেঞ্চখিনি মই ভালদৰে মিলাই দিছোঁ। এতিয়া লৈছোঁ মই এটা পেকেট ইনো আৰু ইনোখিনি ইয়াত দি দিম। যদি মই 2 কাপ মানে চুজি ল'লোহেঁতেন তেতিয়া মই 2টা পেকেট ইউজ কৰিলোহেঁতেন, কিন্তু এতিয়া মই একাপেই চুজি লৈছোঁ সেইকাৰণে মই 1 পেকেটেই ইনো ব্যৱহাৰ কৰিম। এনেকৈ ইনোখিনি দিয়াৰ পাছত ইয়াৰ ওপৰত মই গাখীৰ অকণমান দি পেলাই ইয়াক মই কোমলাই ল'ম। যিহেতু এইটো এতিয়া পূৰা গুড়ি হৈ আছে শুকান, সেইকাৰণে মই গাখীৰ অকণমান দি গুলি দিম। আৰু এয়া মই 1 চামুচ গাখীৰ লৈছোঁ আৰু এই গাখীৰখিনি ইনোৰ ওপৰত দিছোঁ, যিহেতু ইনোখিনি পূৰা গুড়ি হৈ আছে। খুব সাৱধানে এনেকৈ মিলাই দিছোঁ আৰু গোটেই চুজিখিনিত মই এনেদৰে গুলি দিম। আমি ইনো ব্যৱহাৰ কৰিলে ছ'ডা বা বেকিং এইখিনি ব্যৱহাৰ নকৰিলেও হয়, ইনোই সেই গোটেইখিনি কাম কৰে। বছ এইকেইটা বস্তু মিলাই পেলাই আমি এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ম। আৰু ইয়াত এতিয়া একো দিব নালাগে। এটা চিম্পুল কেকৰ ৰেচিপি আৰু খাবলৈ সঁচাকৈ বহুত ধুনীয়া হয়। মই যিহেতু 2বাৰ নে 3বাৰ আগত বনাইছোঁ আৰু বনাই পেলাইহে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। বাতিটোলৈ মন কৰকচোন, খুব সুন্দৰ এটা মিশ্ৰণ হৈছে আচলতে চুজিৰ। আৰু এতিয়া গোটেই মিশ্ৰণটো মই কেকৰ বাতিটোত দি দিম ধুনীয়াকৈ যাতে পূৰা বহলকৈ মেল খাই যায়। আৰু এতিয়া অকণমান ডেক'ৰেশ্যনৰ কাৰণে মই অকণমান ঘৰতে থকা চেৰি আৰু খিচমিচ এনেকৈ সজাই দিছোঁ আৰু দেখিবলৈ ধুনীয়া হয় আৰু মানুহেও খাবলৈও ভাল পায়। আৰু এয়া আমাৰ সজাই হৈ গৈছে। ল'ৰা ছোৱালীবিলাকে এনেকৈ সজাই দিলে সঁচাকৈ ভাল পায় আৰু আমি ইয়াক টিফিনত দিব পাৰিম। আৰু এতিয়া এখন মই কেৰাহী লৈছোঁ, এইখিনি গৰম হ'ব দিছোঁ কেৰাহীখন। আৰু গৰম হোৱাৰ পাছত এনেকুৱা এটা ষ্টেণ্ড তাত পাতি দিছোঁ। যদি আমাৰ এনেকুৱা কেৰাহী নাথাকে আমি প্ৰেছাৰ কুকাৰতো বনাব পাৰোঁ। মোৰ ইয়াত সুবিধা হয় কাৰণে মই এনেকৈ লৈছোঁ। আৰু ইয়াতে মই যিটো বাতি আছিলে চুজিৰ বাতিৰ মিশ্ৰণ সেইটো ইয়াত ফিটিং কৰি দিছোঁ। দি পেলাই এতিয়া জুইটো কমাই দিছোঁ, মিডিয়ামতকৈ কম ফ্লেমত জুইটো দি পেলাই এতিয়া ঢাকনি সহায়ত ঢাকি দিম 15 পৰা 20 মিনিটমানৰ সময়ৰ কাৰণে। আৰু তাৰপিছত মই চেক কৰিম। আৰু এয়া আপোনালোকক দেখাইছোঁ ইয়াত কেকটোৰ মাজৰ যিটো অৱস্থা, যিটো অকণমান সিজি গৈছে। আৰু ইয়াত চব কেকটো অলপ সিজিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি আকৌ পুনৰ ঢাকিব লাগিব যিহেতু কেকটো পূৰা সিজি যোৱা নাই। 15 মিনিটমান হোৱাৰ পাছত এয়া চাওক মই টুথপিকেৰে চাইছোঁ সিজি গৈছে আৰু ইয়াত কোনো ধৰণৰ একো অংশ লাগি অহা নাই।
আৰু ইয়ে মানে প্ৰমাণ কৰে যে আচলতে কেকটো ধুনীয়াকৈ সিজি গৈছে। আমি ইয়াক ইমানতে ৰাখি দিব লাগিব। আৰু এতিয়া এই কেকটো ইয়াত ঠাণ্ডা হ'ব দিম আৰু ঠাণ্ডা হ'লে আমি ইয়াক কাটিম আৰু কাটি পৰিৱেশন কৰিম। মই মোৰ সুবিধা মতে কেকটো এনেকৈ কাটি লৈছোঁ, আপোনালোকে আপোনালোকৰ সুবিধা মতে লৈ ল'ব আৰু। খুব সুন্দৰকৈ ইয়াৰ পিচটো ওলাই আহিছে, তাৰে এটা পিচ আপোনালোকৰ আগত দেখুৱালোঁ। যিটো যিমান টেষ্টি খাবলৈ সিমান হেল্ডিও আচলতে। খুব কম সময়ত এটা ভাল কেকৰ ৰেচিপি আচলতে, আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ঘৰত বনাই চাব, কেনেকুৱা পায় মোক জনাব কমেণ্টত। আৰু আজি সেইবাবে আপোনালোকৰ আগত এটা চিম্পুল ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিলে। আজিও ইমানতে সামৰিছোঁ, পুনৰ লগ পাম, ধন্যবাদ।